আমার সকলরে প্রিয় মাননীয় ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙৰীয়া আমার কোকৰাঝাৰলৈ 1 তাৰিখত মানে আহিব। এইটো আমার খুব আনন্দৰ কথা। তেখেতে আহি পেলাই UPPL BJPৰ কাৰণে ইয়াতে প্ৰচাৰ কৰিব। ইয়াতে কমসে কম আমার 2.5 লাখৰ পৰা 3 লাখ মানুহ গোট খাব। বহুত মানে ৰং বিৰং প্ৰগ্ৰামেদি তেখেতক আমি ইয়াত আদৰিবলৈ মানে সাজু হৈছোঁ। আৰু মই অনুৰোধ কৰিছোঁ সকলো শ্ৰেণীৰ আমাৰ ৰাইজসকল নাগৰিকসকল আপোনালোকে আমাৰ লগত যোগদান কৰক। দলে বলে আহি পেলাই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যোনটো কাৰ্যসূচী ইয়াতে 1 তাৰিখ এপ্ৰিল 11টা বজাত কোকৰাঝাৰ গ্ৰীণ ফিল্ডত যে হ'বলৈ গৈ আছে, আপোনালোকক সকলোকে আহিবলৈ মই অনুৰোধ কৰিছোঁ।